চাই ল বৰষা হৈ আহা তুমি ৰাসৰে সুবাস মোক আজি বই বই বিপুল নহয় ৰৈ আছো নীৰৱে আহিবানে তুমি কাষৰলে হেজাৰ পৰশ বিলি তোমাৰ মৰমলে হৃদয় নমস্কাৰ গাইছ এতিয়া আমি আছোঁ অধিৱেশনৰ মাজমজিয়াত মোৰ লগত আছে এতিয়া বিপুল আৰু নয়নদীপ আমি গোটেইকেইটাই মিলি গ্ৰন্থমেলা আৰু বাণিজ্যিক মেলা চাবলৈ গৈ আছোঁ এতিয়া বাণিজ্য মেলা আৰু গ্ৰন্থমেলা পোৱাৰ আগতে পাইছোঁ কেন্দ্ৰীয় সেৱা বাহিনী তো বলক আমি এতিয়া কি আছে ভিতৰলৈ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ ভিতৰত সোমাই গৈছোঁ পলাব দে Papani আঞ্চলিক হয় আপোনাৰ ভাইটিয়ে জিলা সেৱাবাহিনী কাৰ্যালয়ত বিচাৰি আহিছে নালাগে ঠিক আছে এইফালৰ পৰা উঠি আহোঁ দেই এয়া হৈছে কেন্দ্ৰীয় বহুত ভাল লাগিলে উঠি কিবা ক'বা নি থেংক ইউ এতিয়া আমি বাণিজ্য মেলাৰ ভিতৰলৈ সোমাই উখল মাখল পৰিৱেশ অঁ মানুহ ইফালৰ পৰা সিফালে উশাল লাহে যাওঁ এয়া হৈছে অসমীয়াৰ থলুৱা বাদ্যযন্ত্ৰ বাঁহী পেঁপা টকা গগন আপোনালোকে ইয়াতে ল'ব বিচাৰিলে ল'ব পাৰে বাঁহী পেঁপা ইত্যাদি গতিকে দেখিব পাইছে এটা ধুনীয়া ডাঙৰ লভ এয়া চাওক এতিয়া আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গৈ আছোঁ সেয়া হৈছে এইটো কি বুলি কয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন
ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।